মাটিমাহ মই তিয়াই থৈছিলোঁ। আগতে আমি গোটা মাটিমাহ পিচিবৰ কাৰণে ব্যৱহাৰ কৰোঁ। এইবাৰ মোৰ কিনা নহ'ল গোটা মাটিমাহ, এইটো ভালকৈ পিহিবলৈ লওঁ। মাটিমাহ পিহিলোঁ। এতিয়া আমি কেঁচা হালধি কেইডোখৰমান লৈছোঁ। এই হালধি গুচাই ল'লোঁ, গুচাই আমি মিক্সাৰত দিলোঁ। আগতে আমি পটাত পিচিছিলোঁ মাহ হালধি। পটাত পিহিবলৈ কিছু সময়ৰ প্ৰয়োজন হয়, কিন্তু মিক্সাৰত খুব সোনকালে হৈ যায়। মাহ হালধি আমাৰ প্ৰস্তুত হৈ গৈছে, গুড়ি হৈ গৈছে ইতিমধ্যে। আৰু ই এতিয়া আমাৰ গা ধুবৰ কাৰণে আমাৰ বিকল্প চাবোন হৈ গৈছে। হালধিয়ে আমাৰ এণ্টিবেক্টেৰিয়েল কাম কৰে। ইয়াৰ উপৰিও এণ্টি অক্সিডেণ্ট, যি আমাৰ ছালৰ বয়স্ক ৰেখা পৰাত বাধা দিয়ে, আমাৰ ছাল নিমজ কৰি ৰাখে, মসৃণ কৰি ৰাখে। ই আমাৰ প্ৰাকৃতিক তত্ত্বৰে নিৰ্মিত পুৰণি যিটো চাবোন। কেৱল বিহুৰ পৰম্পৰা বুলিয়েই নহয়, আমি আমাৰ নিজৰ কাৰণে, আমাৰ স্বাস্থ্যৰ যতনৰ কাৰণে আমি মাহ হালধি নিয়মীয়াকৈ ব্যৱহাৰ